কি হরে নাৰিকল কাটি আছে নাৰিকলটো এনেকৈ কোনে কোনে কাটিব পাৰে বাৰু ঠিক আছে হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল আৰু আপোনালোকে চাই আছে প্ৰীতম ব্লগছ আজি আমি কলৈ গৈ আছোঁ তাকে অকণমান দেখুৱাই যাম আজি আচলতে শিৱৰাত্ৰিটো সেইকাৰণে নামঘৰত যাম অকণমান পাছত আৰু আপোনালোকে চাই থাকক আজি দিনটো ব্লগছ কেনেদৰে পাৰ হয় তো সেই গাইছ ফাইনেলি মই মন্দিৰলৈ যাবলৈ ওলাই লওঁ ব্লগ দেখুৱাই আছোঁ এয়া ধূপ লৈ লৈছোঁ তামোল পাণ লৈ লৈছোঁ তো ফাইনেলি মাহীৰ লগত আহি পালোঁ আৰু ভণ্টি যাব আৰু লগতে মন্দিৰত দুইটাই গৈ আছোঁ পাইছে মানে এতিয়া নাম থাকিছে মন্দিৰলৈ যাব লাগিব পানী তাত নহয় ইয়াত পেলাই গৈ ইয়াত খাব লাগিব মুখৰ মেলি আনে ভাল আছিলে ইয়াত পেলাই এনেকে নহ'ব দেই নাৰিকল কোনে কোনে কাটিব জানা ক'বচোন আমাক সেইদিনা নাৰিকল কাটিলে মানে পানীত পৰিছে ক'ৰবাত খাব লাগিব এতিয়া इतने तेजस्वी लोग हैं हमारे पास कितने शानदार विचार रखते हैं जी নহ'লে এই কোনো পানীখিনি তই বাদ দে খাবলৈ নালাগে এনেই দিলোঁ পকা ফাটি তললৈ বৈ দিয়া পানী তলৰ দিবাত ফুটিলে পানী পৰি খাবি আৰু কি হৰে নাপায় আকৰি খাবলৈ নাপায় পায় মই মা কালি সুধিলোৱে তহঁতৰ মায়ে কৈছে নে এইটো কেনেকৈ হেৰি কৰোঁ বাৰু মই যে নাৰিকল যে কাটি আছিলোঁ শৰাইখন দিবলৈ তো ফাইনেলি ধান ঘৰৰ পৰা আহিলোগৈ আৰু দেই গাইজ আৰু এয়া দুজন ফ্ৰেণ্ড আহিছে এয়া আজি লগ পাই বিৰাট ভাল লাগিছে মানে কৈ দিয়া বহুত দিনৰ মই তোমাক লগ পালোঁ বিগ ফ্ৰেণ্ড দাদা বিগ ফ্ৰেণ্ড শিখৰ দিব আনিছা নেকি ক'ত যাওঁ শিখৰ মোৰ কাৰণে শিখৰ লাগিছে দেখিছা নাই কেনেকুৱা ভাল লগা হেৰি ঐ মই বিটাম দেই মই বিটাম নারায়ণ নারায়ণ মই মিলা দেহ আছে জাংগে খোলা বুক লৈছো ও নারায়ণ কি এখন হেৰি মুগা হাবুঙলৈ সেয়া কৰিবলৈ হাবুঙলৈ যাওঁ কোন যাওঁ কি যাব আৰু লগৰ দুটা যাব আৰু কোন আমি যাওঁ আৰু কোন যায় ই প্ৰিয় অঁ সেইটো কথা মই ধুব লাগিব কাবাক জাংগে গুগুৱাত লগত সোমাব লাগিব আজি বিৰাট ডাঙৰকৈ পাতে কি পাতে অঁ ঘুগুহাৰ তলত যে অঁ বিৰাট ডাঙৰকৈ পাতে হাঁহিছোঁ সঁচাকৈ ডাঙৰকৈ পাতে বৰ্তমান মন্দিৰৰ পৰা ঘৰত আহি পালোহি আৰু এতিয়া ঘিলামৰালৈ যাবলৈ ওলাইছোঁ ওলামগৈ আৰু ঘিলামৰালৈ যাবলৈ চাই থাকক ভিডিঅ'টো ফাইনেলি মই ওলালোঁ আৰু যাবলৈ ওলাই মই আমাৰ গাড়ীখন আহিলে মানে যাম আৰু আপোনালোকে আগলৈ চাই থাকক প্লিজ লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব যোনবিলাক আৰু নতুনকৈ আহিছে ন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মোৰ নতুন ব্লগ চাবলৈ এডোখৰ নাই আৰু মই নাই থাকিব লাগিছিলে এতিয়া তোৰ কাৰণেহে দিছে তোমাৰ কাৰণেহে দিছে আৰু তুমি আগবাৰ ল'ব লাগিছিলে আকৌ মন্দিৰত নাপায় নাযাওঁ বোলে
তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি ওলাইছো কৈ দেবা আমি মন্দিৰলৈ আহিছোঁ আজি শিৱৰাত্ৰি মন্দিৰলৈ আহিছোঁ শিৱৰাত্ৰি আজি মন্দিৰলৈ আহিছোঁ ভাঙৰ লাডু খাবলৈ ভাঙৰ লাডু আজি বাবা ভাঙৰ লাডু খাবি নাই খাই আজি বাবা ভোলানাথ থৈ যাম দেৱা এই ভিডিঅ'টো কৰে যে এই ভিডিঅ'টো আমুকে তামুকে নকবি আৰু ই আকৌ বেয়া হাই কৈ দে হাই হেই পোষ্ট এটা দি দে কয় এইটো পোষ্ট দি দে দিছ ইজ মংচেং হোটেল আহিম বাৰু এদিন দেখাম অঁ ফাইনেলি পালোহি আৰু জেগাডোখৰ যাওঁতে খাম আৰু পাছত এতিয়া ঘৰলৈ সোমাইছোঁ আলহী ঘৰ তো মানে এতিয়া অকণমান ওলাই যাওঁ ঘৰলৈ ঘূৰি আহিছোঁ তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ তো গাইজ ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ আৰু আশা কৰোঁ সকলোৱে চাব প্লিজ যোনে যোনে লাইক কৰা নাই লাইক কৰি দিব ছাবস্ক্ৰাইব নাই কৰাটো যদি ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট কৰিব লগতে আৰু বেল একাউণ্ট কাষতে থকা বেল একাউণ্টটো প্লিজ প্ৰেছ কৰি দিব ঠিক আছে আজিলৈ বাই